হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। পিছে মোৰো ভালেই দেই। আজি গম পাইছেই ন সকলোৱে, যিহেতু আজি হৈছে শিৱৰাত্ৰি। তো শিৱৰাত্ৰি উপলক্ষে মই আজি ভিডিঅ'টো বনাইছোঁ। ফাৰ্ষ্টতে মোৰ নিজৰ ঘৰৰ থানখনৰ তাত মই এগছি বন্তি দিম আৰু তাৰ পৰা মন্দিৰলৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই যাব দেই। আৰু এনেদৰেই মই মোৰ গোঁসাই থানখনত চাকি দিছোঁ, চাকি আৰু লগতে ধূপ। আজি যে শিৱৰাত্ৰি, শিৱৰাত্ৰিটো বুলিতো জ্বলাইছোৱেই, মই কিন্তু প্ৰত্যেক দিনাই এই গোঁসাই থানখনত চাকি দিওঁ দেই। মই এইখন ঘৰলৈ অহাৰ পৰাই মই প্ৰত্যেক দিনাই এগছি তেওঁৰ ওচৰত মই এনেকৈ চাকি জ্বলাওঁ, যাতে তেওঁ মোৰ ঘৰখনৰ সকলোকে ভালে কুশলে ৰাখে, মোকো ভালে কুশলে ৰাখে, মোৰ মানুহজনক ঘৰৰ সকলোকে ভালে কুশলে ৰাখে। এয়া জ্বলাই মেলি হৈ গ'ল। আৰু এনেকৈ ধূপডাল মই গোটেই ঘৰখনতে এনেকৈ এবাৰ ফুৰাই দিম আৰু যিমানকেইটা ৰুম আছে বাহিৰে ভিতৰে চবতে এনেদৰে মই ধূপডাল এবাৰ ফুৰাই দিছোঁ। দেখিছেনে, ভাইটিৰ ৰুমতো ফুৰাই দিছোঁ আৰু আনি পেলাই মোৰ ৰুমত এনেকৈ মই প্ৰাৰ্থনা কৰিছোঁ। তো আৰু ইফালে ঘৰত চাকি লগাই হৈ গ'ল আৰু এতিয়া ঘৰত দুটামান কাম আছে, কৰি লৈ পেলাই মাও কিবা কামত ব্যস্ত হৈ আছে। তো মা যিটো কাম কৰি আছে সেই কামটো হোৱালৈকে ময়ো মোৰ গা ধোৱা কাপোৰ অলপ আছে ৰ'দত দিবলৈ, তো মই সেইখিনি মেলি থৈ আহোঁ, তাৰপিছত যাম মন্দিৰলৈ। আৰু আপোনালোকে চাই যাব দেই। কাপোৰ যিটো মই এতিয়া এডাল ৰচাত মেলিম, আৰু এইখিনি কাপোৰ এটা যে কৰে যে এনেকৈ চিপকি দিয়া লগে লগে যে কাপোৰখিনি মেল খাই যায়, কিন্তু তেনেকুৱা নহয় মোৰ ক্ষেত্ৰত। তো চাই যাওক, মই কাপোৰটা মেলি লওঁ। কাপোৰ মেলি হৈ গ'ল আৰু এতিয়া মাক সোধোঁগৈ যে মা কিমান টাইমত মন্দিৰলৈ যাব। তো মায়ে কিবা কাম কৰি আছে, মাক সুধি লওঁ। দেখোন এইফালে দি যাম দেই। মা মন্দিৰলৈ কি ওলাংগেনে? অলপ হেৰিয়াত লগালোঁ চাকি তাকি, হেৰি কি বুলি কয়, খাব পাৰিম জানো? একেবাৰে যাম আৰু ন, প্ৰসাদ চসাদ খাব আহিম। প্ৰসাদ খালে এটা 2টা বাজিব, 10টা মানত যাম। বন্তি গছ দি পেলাই থৈ আহি অকণ ঘৰত ৰেষ্ট কৰিবি আৰু সেইখিনি অকণমান দি কৈছে যিহেতু মা দেৰিকৈ যাব, এতিয়া বোলো মই গাখীৰখিনিকে লৈ আহোঁগৈ। গাখীৰ নিবলৈ আহিছোঁ দেই, যিহেতু লাগিব ন। নিবান মা আছেনে? মাক মাত, গাখীৰ আছেনে? গৰম পানী বহাই থৈছিলোঁ গাইজ। ইয়াত আছে গৰম পানী, চাওকচোন। ৰাতিপুৱা গৰম পানী খাব লাগে ন, তো সেইকাৰণে মই গৰম পানী দিছোঁ। মই গেছটো কমাই থৈ গৈছিলোঁ, কাৰণ বেছিকৈ দি থৈ গ'লে আকৌ উতলি হৈ থাকিব ন, তো সেইকাৰণে। দেখিছেনে, এয়া হৈছে মেৰিগ'ল্ড বিস্কুট। আনিছোঁ আমাৰ গোঁসাইলে, যিহেতু তাৰ পেডিকোট শেষ হ'ল ন, তো পেডিকি ঠাইত মই এতিয়া মেৰিগ'ল্ড বিস্কুট দিছোঁ। কালি শেষ হ'ল, আজি আনিব চাগে আৰু পাপাই, তো সেইটা খাব। আৰু এয়া গৰম পানী খাইছোঁ। আগতে গৰম পানী খোৱা নাছিলোঁ, কিন্তু বিয়া হোৱাৰ পিছৰ পৰা মই প্ৰত্যেক দিনাই গৰম পানী খাওঁ। ৰাতিপুৱা গৰম পানীৰ পিছতহে মই চাহ খাওঁ, চাহৰ পিছত আৰু ভাত। আগতে যেতিয়া ছোৱালী হৈ আছিলোঁ ন, তেতিয়া কিন্তু একদম খোৱা নাছিলোঁ। বিয়াৰ পিছতহে মই খাব লৈছোঁ গৰম পানী, কাৰণ গৰম পানী খালে হেনো ভাল, মায়ে কয় আৰু শাহু মায়ে। মাও খায় ন, তো লগতে মোকো দিয়ে, তো খাই অভ্যাসেই হ'ল আৰু গৰম পানী খালে হেনো গেছ নহয়, তো আপোনালোকেও খাব। গাইছ, আমাৰ পথাৰখন চাওক, ইফালে ঘৰৰ চাইডত মাটি পেলাইছে। কালি ট্ৰেক্টৰ আহি মাটি পেলাই থৈ গৈছে, ঘৰৰ চাইডটো চাপৰ হৈ আছে ন, তো ওখ কৰিব লাগিব, তো সেইকাৰণে কালি মাটি পেলাইছে। আৰু ইফালে গৰম পানী খাই হৈ গ'ল, এতিয়া মই চাহ খাম। তো গাইজ, এয়া হৈছে চাহ। বিস্কুটখিনি দেখি নাভাবিব আকৌ যে মই ঢেৰ বিস্কুট খাওঁ, তো খাই লওঁ, যিহেতু ভোক লাগিছে ন। তাৰপিছত খাই বৈ পেলাই নামঘৰলৈ যাওঁ। গাইজ, এইটো শকোৱা বুলি নাভাবিব দেই, ভগৱানে খাই বৈহে পূজা কৰিব দিছে, নাখাই নবৈ খালী পেটত পূজা কৰিবলৈ দিয়া নাই। তো মই এয়া চাহ খাই লওঁ।
গাইজ যিহেতু ঠাণ্ডা লাগিছে ন সেই দেখি ভাবিছোঁ চাহকাপ ৰ'দতে খাওঁ চোতালত বহি নে কি কয় আৰু ইফালেও মাতি পেলাইছে দেই আমাৰ বহি বহি মোৰ এটা কথা মনত পৰিছে জানে চাহ খাই থাকোঁতে আগতে শিৱৰাত্ৰিত তো আমাৰ তাতে পূজা পতা হয় ন তাত মানে চবতে পতা হয় তো তেনেকৈ প্ৰতি বছৰে আগৰ পৰা আমি লগৰ লগত যাওঁ মানে ফ্ৰেণ্ডৰ লগত লগৰ কেইজনীৰ লগত গৈ পেলাই ধুনীয়াকৈ চাকি তাকি দিওঁ খিচিৰি খুৱাই প্ৰসাদ খুৱাই আৰু মানে ভাল লাগিছিলে ন দিনবোৰ মানে ঘূৰাই কেতিয়াও নাপাওঁ আৰু তো সেই তাকে ভাবি আছোঁ কি যে দিন আছিল গাইজ সঁচাকৈ এতিয়া বহুত চেঞ্জ হৈ গ'ল এতিয়া ক'ত পাম চাগে সেইবোৰ লগ আৰু গ'লেও এদিন দুদিনৰ কাৰণে পাম ন তো আগৰ নিচিনাকৈতো তেনেকৈ নাপাওঁ কিমান ভাল লাগিছিলে গাইজ আমি আকৌ ভাঙৰ লাডুও খাইছিলোঁ সঁচাকৈ দেই বহুত মানে মই বহুত মিছ কৰোঁ সেই দিনকেইটা আৰু যে কেতিয়াও ঘূৰাই নাপাওঁ ভাবোঁ কেতিয়াবা যদি সেই দিনকেইটা ঘূৰাই পোৱাহেঁতেন কিমান যে ভাল লাগিলহেঁতেন ন কি কৰিব আৰু দেখিছেনে ধুনীয়াকৈ বেনু এডাল গুঠি লৈছোঁ দেই ৰঙা ব্লাউজৰ লগত বগা চাদৰ এখন আৰু মুগা ৰঙৰ মেখেলা এখন পিন্ধিছোঁ মন্দিৰলৈ যাম ন বেছি ৰঙিল বঙিলটো হৈ যাব নোৱাৰোঁ এইফালে আকৌ অকণমান লিপষ্টিকো লগাই লৈছোঁ দেই আৰু ওলাই মেলি ৰেডি কেনে লাগিছে জনাবচোন পিছে আৰু এয়া মন্দিৰলৈ বুলি ওলাই আহিলোঁ মা আৰু মই আৰু সেইটো দেখিছেনে সেইটোৱে হৈছে আমাৰ শিৱ মন্দিৰ য'ত আমি চাকি দিম গাঁৱৰ সকলোৱে আহে সেইটো মন্দিৰলৈকে আৰু এয়া আমি মন্দিৰ পালোঁহি মন্দিৰ পাই লৈ পেলাই প্ৰথমে সেৱা কৰিছোঁ কৰি লৈ পেলাই দেখিছেনে টিলিঙাটো বজাই লৈছোঁ কিয় নাজানো সৰুৰ পৰাই এই টিলিঙাটো বজাই খুব ভাল পাওঁ মন্দিৰলৈ গ'লেই বজাওঁ এবাৰ দুবাৰ নহয় যিমান পাৰোঁ বজায়ে থাকোঁ আৰু এয়া দেখিছেনে ভকতে প্ৰসাদৰ যোগাৰ কৰি আছে সিফালে আকৌ মানে চাকিও লগাই আছে আৰু আমিও লগাম মন্দিৰৰ ভিতৰত অলপে লগাই আছে তেওঁলোক ওলাই অহাৰ পিছত আমিও লগামগৈ এয়া আমিও মন্দিৰত সোমালোঁ মানে মন্দিৰৰ ভিতৰত সোমাইছোঁ চাকি দিবলৈ দেখিছেনে সকলোৱে ইমান ধুনীয়াকৈ চাকি দিছে সকলোৱে যে কিমান আশাত আহিছে মনত চাগে কিমান আশা লৈ আহিছে ন তাকেই ভগৱানে চবৰে যাতে আশাবোৰ পূৰ কৰে আৰু ময়ো চাকি বাতি দি হ'ল এইফালে ওলাই আহিছোঁ আহি লৈ পেলাই মন্দিৰৰ ভিতৰতে বহিছোঁ এইদৰে সকলোৰে লগত চবেই চাহ খাই আছে দেখিছেনে প্ৰথমে মানুহেই নাছিলে এতিয়া মানুহ আৰু ইয়াৰ পিছতো আহি আছে দেই বহুত মানুহ ভিডিঅ' কৰাহে নহ'ল আৰু এয়া আমাৰ তেজপুৰৰে আহিলোঁ নামঘৰত মই নিজকে ভিডিঅ' নকৰিলোঁ দেই বাকী সকলোকে মই ভিডিঅ' কৰি দেখাইছোঁৱেই যিহেতু লাজ লাগে দিয়কচোন তাতে নতুন ন আৰু চাকি বন্তি জ্বলাই এতিয়া ঘৰলৈ আহিলোঁ প্ৰসাদ দিব প্ৰসাদ দিয়া যিহেতু দেৰি হ'ব তো এতিয়া 12টা বাজি পাৰি হ'ল তো আমি গুচি আহিলোঁ এতিয়া বোলো আজি যিহেতু শিৱৰাত্ৰি ন তো আজি ঘৰত খিচিৰিকে বনাওঁ কিন্তু মই আজিলৈকে গাইজ কেতিয়াও কোনো দিনেই মই খিচিৰি বনাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট বনাম কেনেকুৱা হয় হ'ব আৰু তো আপোনালোকে চাওক আমি আজি খিচিৰি বনাম শিৱৰাত্ৰি বুলি লগতে আছে আৰু মা মই আৰু সৰু ভাইটি চাগে যাবই ওলাই পাপাই যিহেতু নাখায় পাপা জানে আমাৰ পাপাই এজন পুৰোহিত তো পাপাই য'ত কাম কৰিব গৈছে তাত খাই আহিব বাকী আমি ঘৰৰ কেইটাৰ কাৰণে বনাওঁ চাওঁ এবাৰ যিহেতু ফাৰ্ষ্ট ট্ৰাই কৰিম তাতে কেনেকুৱা হয় তো গাইজ আমাৰ ইয়াত খিচিৰি হৈ গ'ল দেই ইয়াত দেখিছেনে খিচিৰি আৰু বিলাহী টপ দিছোঁ চব্জি নবনালোঁ আৰু তো ইহঁত দুজনীও খাই আছে কেনেকুৱা হৈছে খিচিৰি কৰিলে ভাল লাগিছে হয় দেই ভাল হৈছেনে ভালেই হৈছে কিন্তু নিমখটো অকণমান কমিছে যি নহওক নিমখটো বেছি নহ'ল হয়নে বেছি হ'লে একদম খিচিৰিখিনি বেকাৰ গ'ল হয় এতিয়া নিমখ কম হৈছে নিমখ অকণমান লৈ ল'লেই হ'ল আৰু তো আমি এতিয়া খিচিৰি খাওঁ খাই এতিয়া নামঘৰত শেষ হোৱাই নাই দেই নামঘৰত আমি চাকি জ্বলাইকৈ ঘৰলৈ আহিলোঁ পুথি পঢ়ি আছে পুথি পঢ়াৰ পিছত নাম গাব নাম গোৱাৰ পিছতহে তাত মানে প্ৰসাদ দিব প্ৰসাদৰ পিছত খিচিৰি তাত আয়োজন কৰা নাই তো আমি ঘৰতে খিচিৰি খাইছোঁ যিহেতু ভোক লাগিছে ন এতিয়া 1 বাজি পাৰ হ'ল তো আমিও খিচিৰিখিনি খাই লওঁ তো গাইজ আপোনালোকৰ ওচৰলৈ এটা মই বস্তু আনিছোঁ মানে চবেই খাইছে চাগে আজিৰ দিনটোত মায়ে মোক মন্দিৰৰ পৰা দি পঠাইছিলে এয়া দেখিছেনে এয়া হৈছে গোটা যিহেতু শিৱৰাত্ৰিত এইটো নাখালে যিমানেই আপুনি শিৱ পূজা নকৰক কিয় আধা পূজা কৰা হ'ব তো এইখিনি খাই দিওঁ যিহেতু মায়ে দি পঠাইছে ন তো খাই দিয়াৰ পিছত কি হয় সেইটো মই নাজানো আৰু কাৰণ গোটাত ভাং থাকে ন মই চাগে পগলা নিচিনাও কৰিব পাৰোঁ যি হ'ব আৰু সেইটো পিছত দেখা যাব এইখিনি খাই দিওঁ দেই যিহেতু মায়ে দি পঠাইছে ন পেলাই দিবতো নোৱাৰোঁ এতিয়া মই খাই দিওঁ আৰু মিঠা আছে কিন্তু এতিয়া চাওকচোন গাইজ ভাংখিনি ওপৰত উঠি আছে দেখিছে এয়া ভাং হয়
ধুনীয়া লাগিছে দেই খাই, মিঠা মিঠা লাগিছে। কল দি দিছে, কল গাখীৰ আৰু কিবা কিবি দিছে চাগে, কি দিছে ইমান মই ধৰিব পৰা নাই। খাই ভালেই লাগিছে। তো ইয়াৰ পিছত কি হয় হ'ব আৰু কি হয় সেই আপোনালোকক দেখাব নোৱাৰিম, যিহেতু মই ভিডিঅ' ইমান লং নকৰোঁ আৰু ভিডিঅ'টো আজি ইমানেই আছিল, যিহেতু ভাগৰ লাগিছে ন। আৰু জানেই খিচিৰি খালোঁ, আৰু খিচিৰি খোৱা আপোনালোকক মানে খিচিৰি কেনেকৈ বনালোঁ মই আপোনালোকক নেদেখালোঁ, কিন্তু দেখাম বোলো। মই ইমানো ভাল নবনাওঁ, আজি ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ খিচিৰি, ভালেই হৈছে। অলপ মানে ইমানো মানে পাৰফেক্ট হোৱা নাই আৰু মাহঁতৰ নিচিনা, যেন তেন খাবলৈ হৈছে আৰু। তো সেইকাৰণে মই বনোৱা নেদেখালোঁ, কাৰণ যদি মই ভাল বনাওঁ তেতিয়া হয় আপোনালোকক ৰেচিপিটো দেখাবলৈ ভাল লাগিলে হয়, তেতিয়া ইমানো মই ভাল নবনাওঁ, সেই দেখি মই নেদেখালোঁ। তো জানেই খিচিৰি খাই লোৱাৰ পিছত মানে কেনেকুৱা লাগে ন, যেন একো খোজকাঢ়িবলৈ মন নাযায়, কিবা গেঠেলা মাৰি থাকে। মানে ভাত খালে তেনেকুৱা নহয়, খিচিৰি খালে তেনেকুৱা হয়। তো খাই বৈ হ'ল, মালৈ থৈ দিছোঁ, মা আহি খাব। সৰু ভাইটিটো সি বাহিৰতে খাব, পাপাও তাতে খাব। পাপা যিহেতু দেও হয় এজন পুৰোহিত, তো তেখেতে কাম আছিল আজি, শিৱ পূজা ক'ৰবাত দুঠাইত লৈছিলে বোলে। তো এনেকৈ কাম বন কৰি খাই মেলি আহিব। তো ভিডিঅ'টো আজি ইমানেই আছিল। যদি চাই ভাল পালে তেনে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।